হোজাই জিলাবাসীৰ বাবে এটা অতিকৈ আনন্দৰ খবৰ হয়। ইতিমধ্যে আপোনালোকে শুনি পাই আছে এটা সুখৰ খবৰ। আজি আপোনালোকক দেখুৱাম হোজাই জিলাৰ বাবে গৌৰৱ কঢ়িয়াই অনা কেইজনমান ছাত্ৰ-ছাত্ৰীক। ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰিব যে হোজাই জিলাখন শৈক্ষিক দিশত কিমান আগুৱাই গৈ আছে। সত্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয় কৰা ফলাফলৰ ঘোষণাত আজমল আইন মহাবিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আইনৰ স্নাতক ডিগ্ৰী লাভ কৰি গোটেই হোজাই জিলাখনৰ বাবে গৌৰৱ কঢ়িয়াই অনা কেইজনমান ছাত্ৰ-ছাত্ৰী, যিসকলৰ সফলতাত আজি আনন্দত গোটেই হোজাইবাসী ৰাইজ তেলিকি থকা তৰাৰ দৰে জিলিকিছে হোজাই জিলাৰ কেইজনমান যুৱক-যুৱতী। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ২৬জন ছাত্ৰ-ছাত্ৰীয়ে সত্য ঘোষিত আইন পৰীক্ষাত আজমল আইন মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ মাজতেই জিলাখনৰ নীলবাগানৰ মেথিগাঁৱৰ ছালমা বেগম আৰু শহীদুদ্দিনৰ কন্যা ছাবিনা ইয়াছমিন নামৰ এজনী ছাত্ৰীয়ে অসমৰ সকলো আইন মহাবিদ্যালয়ৰ পিছ পেলাই অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। সিদিনালৈকে সিহঁত যদিও আজমল মহাবিদ্যালয়ৰ এজন ছাত্ৰ বা ছাত্ৰী আছিল, আজি কিন্তু সিহঁত এজন আইনগত ব্যক্তি। নীলবাগানৰ মেথিগাঁৱৰ পৰা ছাবিনা ইয়াছমিন আৰু শবনম হানম। ছাবিনা ইয়াছমিনে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি এক চমক সৃষ্টি কৰে হোজাই জিলাত। আনহাতে শবনম হানমে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। চৌধুৰী বজাৰৰ মাজং পথাৰৰ পৰা আমিৰুল ইছলামে তেখেতে উত্তীৰ্ণ হয় প্ৰথম বিভাগত। ডবকা টাউনৰ পৰা আছৰাফুল আলম বৰভূঞা, নুৰজাহান হানম, হবিবা চুলতানা ইহঁত সকলো প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। দেৱস্থানৰ আৰু ছাবিৰুল হক প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উত্তৰ চামৰালিৰ পৰা মজুম আলমো প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। হোজাই টাউনৰ পৰা পিংকি দাস, তামান্না জাৰৱা, সুস্মিতা দেৱ ৰয়, ৱাহি মাছুম চৌধুৰী, দেৱাংগানা চৌধুৰী ইহঁত সকলো প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। নীলবাগানৰ জয়ন্তীয়া বস্তিৰ পৰা নাছিমা চুলতানা তেখেতকো প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। কপাহবাৰীৰ পৰা ছাবিনা বেগমে ৰাজ্যৰ ভিতৰত ১৯ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। টেঙাতলিৰ পৰা নাজিৰ হুছেইন তেখেতে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। লংকাৰ উদালিৰ পৰা ছাৱানা আখতাৰা, হাছনাৰা বেগম দুজনে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। লংকাৰ কপিলীপাৰৰ পৰা নাজমিন চুলতানা, গুলজাৰ হুছেইন দুয়োজনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। লংকাৰ পৰা মশ্ৰিখা প্ৰসাদ, নাগেন্দ্ৰ চৌহান দুয়োজনে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। যমুনা মুখৰ পৰা আসিফ ইকবাল চৌধুৰী তেখেতে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। হাফিজ আল আছাদ দুয়োজন প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। নসুতিৰ পৰা ইলিয়াছ হুছেইন প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই আটাইকেইজনে হোজাই জিলাখনত এক চমক সৃষ্টি কৰিছে। ইয়াৰে কেইজনমানে ভৱিষ্যতৰ ন্যায়াধীশ কৰ্মত মনোনীত হৈ সমাজৰ বিভিন্ন বৰ্গৰ মানুহৰ সেৱাত নিজ অৱদান আগবঢ়াব। চেষ্টা কৰিলে কিমানখিনি সফল হ'ব পাৰি তাৰ এটা জ্বলন্ত উদাহৰণ এই ছাত্ৰ-ছাত্ৰীসকলক।